বকৰাবনগৰ ডালিংগা বামচুবাৰ মানে সৌজন্যত শ্ৰী শ্ৰীমদ ভাগৱত পাঠ আমি 7 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমাৰ এই ডালিংগা বামচুপাৰ স্থায়ী মন্দিৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত আমি 7 দিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছোঁ আৰু সেই মৰ্মে আজি ভাগৱত শোভাযাত্ৰা আমাৰ আৰম্ভ কৰিছোঁ আৰু লগতে বৃক্ষৰোপণ স্মৃতি তৰ্পণ আদি কৰি বিভিন্ন কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰি আছোঁ। আমাৰ সন্ধিয়ালৈকেও বন্তি প্ৰজ্বলনৰ দৰে মহান কাৰ্যসূচী আমাৰ ইয়াত হ'ব। তাৰপিছত আমাৰ ভাগৱত পাঠ সামূহিকভাৱে আমাৰ উদ্বোধন হ'ব। উদ্বোধকসকল আহি আছে অলৰেডি আমাৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত উপস্থিত হৈছে আৰু আহি থাকিব। আমি ভাবোঁ ৰাইজৰ অপায় অমংগল দূৰ হওক আৰু আমাৰ পূৰ্বপুৰুষসকলেও ভাবিছিল, তেখেতসকলে এই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানটিক জন্ম দিছিল আৰু সেই ফালৰ পৰা আজি 46 সংখ্যক হ'ল, অৰ্থাৎ 46 বছৰ আমাৰ এই ভাগৱত পাঠে অতিক্ৰম কৰিলে। সেই ভাগৱত পাঠৰ জৰিয়তে আমি সংসাৰৰ আমাৰ ৰাইজৰ যাতে অপায় অমংগল কিবা দূৰ হয় সেই বিশ্বাসত আমি ব্ৰতী হৈ এই পাঠৰ আয়োজন কৰি আহিছোঁ।